ইৰা অকলে সৰু সৰু আছিল এতিয়া ডাঙৰ ডাঙৰ হৈছে হাই হেল্ল' নমস্কাৰ গাইজ আৰু আজি মই ই ৰিক্সা চলাই ভিডিঅ' বনাইছোঁ গাইজ আগৰ ভিডিঅ'টো ফাৰ্মিং আৰু এগ্ৰিকালচাৰৰ ভিডিঅ' আছিল তেতিয়াহ'লে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু গাইজ আজি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাম আৰু মানে দেখুৱাই আছোঁ আৰু ভিডিঅ'টো কি হয় তো বুজাই ক'ম সময় পালে ই ৰিক্সা চলাওঁ দিনৰ ভাগত এনেকুৱা টাইম পালে আৰু মই আজি আমজোঙা টাউনত মই আজি ষ্টেণ্ড কৰিছিলোঁ তাতে এটা দাদা গোৱালপাৰাৰ পৰা আহিছিল আৰু ক'ল যেনিবা ৰংপথাৰত যাবিনে নাই ৰংপথাৰত যাম বুলি ক'লোঁ আৰু সি ক'লে এটা কি কয় মাছৰুমৰ বস্তা আছে সেইটো নিব লাগে ৰংপথাৰত ক'লছে মইতো ভবা নাছিলোঁ মাছৰুমৰ খেতি এই ৰংপথাৰত যে আছে মাছৰুমৰ বস্তাটো উঠাই মই ৰংপথাৰত নিলোঁ আমাৰ গাঁৱৰ ওচৰতে হয় কিন্তু আমাৰ গাঁৱটো ৰাফা ৰংপথাৰ হয় আৰু সিহঁতৰ গাৰো ৰংপথাৰ হয় আমি গাৰো ৰংপথাৰ বুলি কওঁ ৰংপথাৰেই হয় ওচৰতে মাছৰুমৰ খেতি আছে মই গম পোৱা নাছিলোঁ আজি গম পালোঁ যাই আৰু অকল মাছৰুমৰ খেতিয়ে নহয় তাত আছে কিছু সাৰৰ খেতি কৰিছে আৰু মৌ আছে কিবি কৰিছিল ইমান ভালকৈ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ অলপ ক্লিক কৰি আনিছোঁ ভিডিঅ' তেতিয়া দেখুৱাৰ কাৰণে চেষ্টা কৰিম আৰু যেতিয়া সময় পাওঁ তেতিয়া ভালকৈ এদিন মিলাই কিনে ভিডিঅ'টো বনোৱাৰ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মাছৰুমৰ আজি ফাৰ্ষ্ট দেখা পাম দেই এটা অলপ মেচুৰ হোৱা নাই মেচুৰ হ'ব এতিয়া মানে কিবা লাগে 2 দিন 3 দিন থাকিব লাগে নহ'লে একবাৰ বাবু আমাৰ কিমান পাব 20,000 মাছৰুমৰ গুটি 20,000 গৰম হৈছে দেখোন না ইয়াত ট্ৰেইনিং চোৱা নিচিনাকৈ নিব পাৰিব না এইকেইটা আচাৰ এতিয়া কি আচাৰ দি দিয়া কি হ'ল আছে অঁ আৰু এইটো কিবা নেকি এতিয়া অঁ শুনা মাছৰ একদিনত যদি 200 টাকাকে যদি হয় 20 কেজিত কিমান হ'ব কি নিখুমতে বেচাই না আৰু কি একদিনত 200 টাকা 2000 টাকা একদিনত পায় একদিনত 2000 টাকা না বাইদেউ 2000 4000 কি কয় বহুত পইচা পায় আৰু কি বেলেগ না কি বেলেগ বালা যত্ন কি দে না ঐ বালা যা বেশি খালো বলে গমান কি বা জাতে জানে বটে বনাইছে গম না পাও কৰি চাও আগতে ঠিকই না আৰু এতিয়া মই গাইজ ফাৰ্মিঙত যাইছোঁ য'ত মাছৰুমৰ খেতি কৰা হয় আৰু কেনেকুৱা ঘৰটো বনাইছে কেনেকুৱা ঘৰটো বনাব লাগে দেখুৱাই আৰু মোৰ লগত এজন দাদা আহিছে আৰু সিয়ে দেখুৱাই দিব ঘৰটো কেনেকুৱা বনাইছে আৰু কেনেকুৱা ৰাখিব লাগে গাইজ এইখনতে মাছৰুমৰ খেতি কৰা হয় আৰু ভিতৰত মই যাব নোৱাৰোঁ কাৰণ তালা মাৰি থৈছে ইয়াত একো নাই ভিতৰত আৰু এই ঘৰটো বহল 50 বাই 24 বহলটো 24 আৰু দীঘলটো 50 আৰু ইয়াতো কৰা হৈছে ভিতৰত গাইজ এতিয়া মই কিছু সাৰ দেখুৱাম কিছুবোৰক কেনেকৈ ৰখা হয় আৰু কিছু সাৰ কেনেকৈ বনায় ভাল চাই থাকিব ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম যেনিবা ই থাৰ্মকলতে ৰাখছে নেকি এই থাৰ্মকলতে ৰাখছে গিলা নহ'লে দাহাৰ পৰা কিবা নাপালে যাব না ফেচিলিটি নাপাব না ফেচিলিটিৰ কাৰণে এইকেইটা কি দিছে এইগিলা এই কি গলৰ কিবা এটা কাটি দিছে কলৰ চচা এটা কথা এনেকা থৈছে এনেকা থৈছে শাকৰ জাবৰ গিলা এনেকা থৈ হেনে পিছত এটা কাটি দিব আৰু এতিয়া কি না এইগিলা এতিয়া হৈ গ'ল এটা আমাৰ কিবা মাছৰুম বানা কিবা বস্তু এইবিলাক
কিয় সাৰ হ'ব না কিছুগিলা খাই দিবি ইয়াতো খাব ইয়াতে থৈছে কিছু ইমান ভাল হৈছে এতিয়া কিছুটো ওলাই ওলাই থাকে না চাংকি কিছুটো দুখতো কেনেকুৱা ক'ত বহিছে ৰাতি ৰাতি কেইটামান কিছু লাগি ইয়াত 100 কিছু এৰা এৰা কিছু না এইটো এৰা ৰঙা ৰঙা হয় না এৰা ৰঙা ৰঙা এতিয়ালৈ ইমান ভাল লাগে আছে বেছি আছে কিছু বলে দিব এৰা এনেকুৱা থৈছে গোবৰ আৰু এইবিলাক দিছে এনেকুৱা আৰু এই কি কয় এতিয়া গুণ কিবা দিছে প্ৰথমতে কি দিব লাগে ইয়াত তলত না চব একেলগে দিব পাৰে একেলগে দিব পাৰে গোবৰ দিছে নে ইয়াত গোবৰ দিছে ইমান কাম কৰি মই হয় মই জানা নাছিলো আজিহে জানিলো মই কি কি কৰিছে ইয়াত মুদা আছে না ইয়াত আছে না ইয়াত নাই ইয়াতে দিব নোৱাৰে তাৰ পৰা ইয়াত দিব নোৱাৰে তাতে বেছি আছে না কিমান এতিয়া কাৰা নাই নি এইবাৰো কাৰা নাই এতিয়া কি ধুনীয়া দেখোন মোৰ বহাটা মোৰ বহা তো গাইজ ইহঁতে গাৰো ট্ৰাইবেল হয় আৰু এই মাইকীজনে বহুত ধৰণৰ কাম কৰে ঘৰৰ কামৰ লগতে ফাৰ্মিং বা মাছৰুমৰ খেতি আৰু কিছু খেতি বহুত ধৰণৰ হয় আনাৰস এনেকুৱা আছে তো বহুত ভাল লাগে ভিডিঅ'টো এইখিনিয়ে আছিল দেখিবলগীয়া তেতিয়াহ'লে নেক্সট ভিডিঅ' লগ পাম চ' থেংক ইউ